নমস্কাৰ। বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি এটা কথাই স্পষ্টকৈ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে, সেয়া হ'ল কৰোনা। এই কৰোনানো কি? আহকচোন আজি আমি এই কৰোনা সম্বন্ধে কিছু কথা অৱগত কৰাওঁ গাঁৱৰ একাংশ অসুৰক্ষিত তথা সাধাৰণ জনতালৈ। কৰোনা সাধাৰণতে এক সংক্ৰামক ৰোগ। ইয়াৰ উৎপত্তি স্থল হ'ল চীনৰ হুবেই প্ৰদেশৰ ইউহান চহৰ। এই ৰোগবিধ 2019 চনতে চীনত ধৰা পৰিছিল যদিও গোটেই বিশ্বতে বিয়পি পৰা নাছিল। কিন্তু 2020 চনত চীনৰ লগতে ইটালী, ফ্ৰান্স, ব্ৰিটেইন, স্পেইন, আমেৰিকা, ইংলেণ্ড, ভাৰত সকলো দেশতে বিয়পি পৰে লেলিহান শিখাৰ দৰে। অৱশ্যে উপযুক্ত চিকিৎসা পালে ইয়াৰ নিৰাময় নথকাও নহয়। যদিহে ইয়াৰ নিয়মানুৱৰ্তিতাসমূহ বজাই ৰখা হয়, ইয়াক সহজে চিনিব নোৱাৰি যদিও প্ৰচণ্ড মূৰৰ বিষ, হাঁওফাঁওৰ ৰোগ, উশাহ-নিশাহত কষ্ট পোৱা, জ্বৰ, চৰ্দি, পেটৰ অসুখ আদি লক্ষণে দেখা দিলে ততালিকে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ তেজৰ নমুনা পৰীক্ষা কৰি চাব লাগে, অন্যথা ইয়াৰ পৰিণতি ভয়াৱহ হ'ব পাৰে। প্ৰথম অৱস্থাত বহুত মানুহক আওকাণ কৰি থকা দেখা যায়। সাধাৰণতে এই বেমাৰবিধে মানুহৰ সংস্পৰ্শলৈ আহি কাহ-জ্বৰ, পানীলগা আদিৰ জৰিয়তে আন মানুহৰ দেহলৈ যায় বুলি জানিব পৰা গৈছে। হাঁচিওৱা বা থু-ছিটিকনিৰ দ্বাৰা এই বেমাৰ এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে। সেয়ে তেনে ৰোগীৰ পৰা সামাজিক দূৰত্বত থাকিব লাগে, কাৰণ ই এটা মাৰাত্মক ভাইৰাছ। কমেও 1 মিটাৰ দূৰত্ব বজাই ৰখা ভাল। এই ভাইৰাছ সংক্ৰমিত হ'ব পৰা ক্ষমতা প্ৰায় 72 ঘণ্টালৈকে থাকে বুলি জানিব পৰা গৈছে। এনে অৱস্থাত তেনে ৰোগীৰ ওচৰলৈ আহিলে ক্ষীপ্ৰ গতিত বিয়পি যায়। তেনেকৈ 9 দেশলৈ কৰোনাৰ আগমন ঘটিছে। সেয়ে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। জানিব পৰা মতে এই ভাইৰাছবিধৰ সংস্পৰ্শৰ পৰা ফুটি উঠালৈকে সাধাৰণতে 2 দিনৰ পৰা 14 দিন পৰ্যন্ত সময় লাগে। তেজৰ নমুনা পৰীক্ষা নকৰালৈকে ইয়াক সহজে ধৰিব নোৱাৰি। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু উপায় অৱলম্বন কৰিব লাগিব। তেনে ৰোগীৰ পৰা আঁতৰত থকা, সঘনে হাত-মুখ ধোৱা, ছেনিটাইজাৰ অথবা চাবোন ব্যৱহাৰ কৰি নিজকে পৰিষ্কাৰ কৰি ৰখা, মাস্ক পৰিধান কৰা, লেতেৰা হাতেৰে চকু, মুখ, নাক স্পৰ্শ নকৰা, খোৱা-লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া ইত্যাদি ইত্যাদি। জানিব পৰা মতে বিশ্ব স্বাস্থ্য সংস্থাই 2020 চনৰ 30 জানুৱাৰীতে কৰোনা ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকা ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে আৰু এই বছৰতে 11 মাৰ্চত বৈশ্বিক মহামাৰী বুলি ঘোষণা কৰে। বৰ্তমানলৈকে বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা 7/4/2020 ইং তাৰিখৰ হিচাপ অনুসৰি 13,47,035 জন আৰু মৃত্যুৰ সংখ্যা 74,778 জন। সেই অনুপাতে ভাৰতৰ কৰোনা আক্ৰান্তৰ সংখ্যা 4,778 জন অতিক্ৰম কৰিছে। মৃত্যুৰ সংখ্যা প্ৰায় 133 জন বুলি জানিব পৰা গৈছে। অসমত আজিলৈকে অৰ্থাৎ 7/4/2020 ইং তাৰিখলৈকে 28 জন বুলি চিনাক্তকৰণ কৰা হৈছে। এতিয়ালৈকে অসমৰ কোনো লোক মৃত্যুৰ মুখত পৰা নাই। অৱশ্যে ভাৰতত 382 জন লোক কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। জানিব পৰা তথ্য মতে 185খন দেশত এই ৰোগ বিয়পি পৰিছে। কিন্তু 18খন দেশ এতিয়াও কৰোনাৰ কবলত পৰা নাই। এই 185খন দেশৰ ভিতৰত আমেৰিকাই সৰ্বাধিক স্থান লাভ কৰিছে কৰোনা ৰোগীৰ ক্ষেত্ৰত। তথাপিও চিন্তাৰ কোনো কাৰণ নাই। সামাজিক ব্যৱধান মানি চলিলেই হ'ল। লকডাউন মানি চলি ঘৰৰ ভিতৰতে থাকিলেই এই বেমাৰৰ পৰা ভালেখিনি হাত সাৰিব পৰা যাব। নহ'লে এই 2020 বৰ্ষটো কৰোনা বৰ্ষ হিচাপে নামাকৰণ কৰিব লাগিব। মহাসংকটকাল হিচাপে ইতিহাস প্ৰসিদ্ধ হ'ব। সঁচাকৈয়ে ই এটা কলা বৰ্ষ। ধন্যবাদ।